প্ৰধানমন্ত্ৰীৰ ভয় হৈছে শক্তি বৃদ্ধি হ'ল ইণ্ডিয়াৰ ভয়ত আতংকিত হৈ পৰিছে প্ৰধানমন্ত্ৰী কৰা নাই কোনেও সহযোগিতা বিগত 9 জুনত মোদীৰ মন্ত্ৰীসভাই শপত গ্ৰহণ কৰাৰ পিছত সোমবাৰে লোকসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হয় এই দিনটোতেই নৱনিৰ্বাচিত সকলো সাংসদে শপত গ্ৰহণ কৰে অহা 26 জুনত লোকসভাৰ অধ্যক্ষৰ নাম ঘোষণা কৰাৰ কথা লোকসভাৰ অধ্যক্ষ কোন হ'ব তাৰ বিষয়ে চিন্তা চৰ্চা চলি আছে যদিও বিজেপি দলৰ তৰফৰ পৰা কোনো সৰ্বসন্মত নাম ঘোষণা কৰিব পৰা নাই তাৰ মাজতেই বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ সৈতে একত্ৰিত হোৱাৰ দিশে বিজেডিয়ে এৰিব বিজেপিৰ সংগ এতিয়াৰ পৰা আৰু অধিক শক্তি বৃদ্ধি পালে বিৰোধীৰ আৰু ইফালে বিজেডিয়ে বিৰোধীৰ লগতে খোৱাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে লোকসভাৰ অধ্যক্ষ নিৰ্বাচনত বিৰোধীক সমৰ্থন দিব বিজেডিয়ে আজি অনুষ্ঠিত হোৱা লোকসভাৰ অধ্যক্ষ নিৰ্বাচন লোকসভা বিধানসভাত উৰিষ্যাত পৰাজয় বৰণ কৰাৰ পিছতেই বিজেডিৰ সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীৰ দুটাকৈ কাৰ্যকালত সমৰ্থন দিছিল নবীন পাটনায়কৰ দল বিজেডিয়ে উৰিষ্যাৰ সমস্যাক বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ বিজেডিৰ নিউজ ডেস্ক ৰিপোৰ্ট আসাম ট্ৰেণ্ড নিউজ চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই